পারা নাই আপনাদের কি করিব করে দিও আমি এলাকা চলবা নরু আমি লকডাউন দিছে কিবা কিবি দিছে আমি মানি আছো হুকুকাই কান্দিছে এগৰাকী মহিলাই কিয়নো লঘনে আছে ল'ৰা ছোৱালীকেইটা আমালোকে আৰু কি লকডাউন মানিব কইছে পেটত যদি খাওয়া না থাকে আমি কেনেকা লকডাউন মানি আপনালোকে চিন্তা করিছেন না নাই আমি বহুত কান্দি আছে আমার ল'ৰা ছোৱালী পেটত বকুৰ কাৰণে পেটৰ তাৰণাত এনেদৰে কান্দি কান্দি ব্যাকুল হৈছে মহিলাগৰাকীয়ে কিয়নো ল'ৰা ছোৱালীকেইটাই মুখত দিব পৰাকৈ যোগাৰ কৰিব পৰা নাই এমুঠি অন্ন নাই ৰেচন কাৰ্ড পোৱা নাই কোনো চৰকাৰী সাহায্য লকডাউন মানিছো এটা তো পেটটো তো লকডাউন মারবা নৰো কিন্তু আমি কেনেকুৱা চলো উপায় নাই ঘৰত চাউল নাই একো ল'ৰা ছোৱালীবিলাক কান্দি আছে লগনে ভোক লাগিছে একো খাব পৰা নাই এই দৃশ্য ছয়গাঁও সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত অতি কমেও 100 গৰাকী চৰকাৰী চাকৰিয়াল থকাৰ পিছতো কোনো এজনে সহায়ৰ হাত আগবঢ়া নাই মহিলাগৰাকী আমাৰ গাঁৱত তাৰমানে চাকৰিয়াল যিবিলাক মানুহ আছে এইবিলাক মানুহে কোনো দুখীয়া ৰাইজক একোই প্ৰদান কৰা নাই সাধাৰণ এটা এই আশা কৰ্মী মমতাজ বেগম নাম তেওঁ 10জন 12জন মানুহক দিলে আমি নিজে হাতেৰে দিছো কিন্তু যিমানকেইটা মাষ্টাৰ আছে চাকৰিয়াল আছে এতিয়ালৈকে মানে এটা দুখীয়া ৰাইজক একমুঠি চাউল এতিয়ালৈকে দিয়া নাই গতিকে ক'বলগীয়া আৰু কি আছে মাজত বহুত দুখীয়া ৰাইজ বহুত নাখাই আছে কিমান কষ্ট কৰি আছে কাম বন কৰিব পৰা নাই চৰকাৰৰ ফালৰ পৰা আমি এতিয়ালৈকে কোনো সাহায্য পোৱা নাই ৰাইজেও পোৱা নাই কোনোবাই পোৱা নাই আৰু আমাৰ এইবিলাক কৰ্মচাৰীবিলাকেও দিয়া নাই পৰা 1000 টকা এই কাৰ্ড নথকা মানুহক দিব বুলি কৈছিল সেইবিলাকে এতিয়ালৈকে পোৱা নাই যদিও 2-4জনে পাইছে সেইবিলাক ধনী মানুহে পাইছে দুখীয়া মানে পোৱা নাই দুখীয়া মানুহে ইমান বিচাৰি আছে সেইবিলাক মানে লগে নিদিয়ে পইচাও নিদিয়ে গতিকে এইটো চৰকাৰৰ আগত মানে আমাৰ অনুৰোধ থাকিল যাতে আমাৰ ইফালে ৰাইজে অলপ দুখীয়া ৰাইজে অলপ সহায় পায় হয় দেশত যিমানেই লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে সিমানে আৰ্তজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ হাজিৰা কৰা মানুহ আমার ঘৰত যদি খাওয়া না থাকে ল'ৰা ছোৱালী যদি খাওয়া না পারে আমি কেনেকৈ চলি থাকিম আমার নিজৰ পেটৰ চিন্তা নকৰো ল'ৰা ছোৱালী আছে দুখীয়া মানুহবিলাক আছে হেঁত আৰু কেনেকৈ চলিব এতিয়া প্ৰশ্ন হয় চৰকাৰে আগবঢ়োৱা সাহায্যই ঢুকি পাবনে এইসকল লোকক